আৰু এইফালে এজনী বিকেট মাছ আমাক আজি উপহাৰ দিছে আৰু কোনে দিছে কোনে আনিছে সকলোখিনি গম পাব আৰু মাছজনী উপহাৰ পাই সঁচাকৈ বহুত ভাল লাগিছে কাৰণ এনেকুৱা জিন্দা মাছনো আমাক কোনে উপহাৰ দিব সদায়তো মাছ কিনিয়ে খাওঁ আৰু মাছজনী একদম বহুত দূৰৰ পৰা দি পঠিয়াইছে গুড মৰ্নিং কি খবৰ আশা কৰো আপোনালোক ভালে আছে আজকে আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰ পৰা স্বাগতম জনাইছোঁ আৰু আজি পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মইতো এইকেইদিন তলতে বনোৱা মেলা কৰিছোঁ আৰু চিডনী কেঁচুৱা তাই যে ল'ৰাটো ইমানেই আমনি এৰিয়ে নিদিয়ে মানে কানি নাথাকে খালি মাকক লাগে মানে অকল আমাৰ পিছতো নাথাকে তাই সেইটো কাৰণে ল'ৰাটোৰ পৰা ইমান আহিবই নোৱাৰে আৰু আজি পথাৰলৈ মানুহ গৈছে বহুত সেইটো কাৰণে তাই আজি আহিছে আৰু সহায় কৰি দিবলৈ কাৰণ অকলে দিগদাৰ হয় ন মোৰ আৰু ল'ৰা ছোৱালী স্কুল হৈ গ'ল আজি এইকেইদিনটো 7:30 পৰা ক্লাছ হৈছে সেইটো কাৰণে বহুত দিগদাৰ হৈ গৈছে ৰাতিপুৱা সময়খিনি তাই আহি মেলি অলপ সহায় কৰি দিছে যেনেকৈ পাৰে ল'ৰাটো ইমানেই আমনি কৰে পথাৰলৈ ভাত পানী বনাই দিলোঁ মানুহজনো ডিউটি গ'ল মায়ে আজি ভাত দিব গৈছে ওচৰৰ দাদা এজনক লৈ পেলাই ভাতকেইটা গাড়ীতে লৈ গৈছে আৰু মাও লগতে গৈছে আবা তাতে আছে পথাৰত মানে কি হয় আনকালে আমাৰ খেতি সোনকালে শেষ হৈ যায় এইবাৰ পানীৰ কাৰণে মানে পানীটো এইবাৰ 3বাৰমান আহিলে পথাৰত পানী হৈ গ'ল সেইটো কাৰণে খেতিটো অলপ দেৰি হৈ গ'ল নহ'লে আমাৰ এমাহমানৰ আগতে খেতি শেষে হৈ যায় আৰু ৰুবি নাই ঘৰলৈ গৈছিলে 15 দিনমান হ'ল আৰু আজি আহিব তাই এতিয়া আহি আছে চাগে গুৱাহাটীৰ পৰা আৰু দিনটো দেখাই থাকিম ভিডিঅ' কি কৰোঁ সকলোখিনি চাই থাকিব আৰু মই ভিডিঅ' বহুত দেৰিকৈ দিওঁ আজি বনোৱা ভিডিঅ'টো চাগে দুদিন দেৰিকৈহে আপোনালোকে পাব ঠিক আছে আৰু এতিয়া কামত লাগি যাওঁ আৰু চাব এইফালে বনালোঁ দাইল আৰু এইফালে চব্জি বনালোঁ মাৰ কাৰণে অলপ তেল কমকৈ দি মায়েতো বেছি তেল দি খাব নোৱাৰে আৰু পথাৰলৈ মাংস বনাই দিলোঁ আৰু এতিয়া এই দাইলটো দুপৰীয়াৰ কাৰণে বনালোঁ ভাত পানী বনাই আজৰি হৈ আহিলোঁ আহি মেলি এতিয়া মই ওলাইছোঁ টাউনলৈ যাবলৈ আৰু টাউনলৈ যাওঁ মাইনীৰ বিয়া বজাৰ আৰু মাইনীটো বিয়া পালেহিয়ে আৰু এটা মাহ আছে বিয়ালৈ আৰু কেতিয়া বিয়া কি হয় সেইখিনি বাৰু ভিডিঅ' আকাৰে আপোনালোকক দেখাই থাকিম যিখিনি পাৰোঁ আৰু আজি তাই দুটামান বজাৰ আছে সেইকেইটা কৰোঁগৈ আৰু তাই বিয়াৰ যিখিনি মূল্যৱান বস্তু সেইখিনি অলৰেডি তাই যোৰহাটত কৰিলেই কাৰণ তাই যোৰহাটটো পেহীহঁতৰ ঘৰত থাকি মেলি সেইখিনি বজাৰ কৰি ল'লে সেইখিনি আপোনালোকক মই দেখাব নোৱাৰিলোঁ কাৰণ মই সেইখিনি বজাৰ কৰিব যোৱা নাছিলোঁ আৰু আজি যাওঁ কিনো কৰে কি কৰোঁ সকলোখিনি দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এইফালে এতিয়া আহি পাই গ'লোহি টাউন আৰু কলপতৰত সোমাইছোঁ আৰু তাতে চাইছোঁ পাট মুগা কাপোৰ আৰু এইফালে মাইনীয়ে মোবাইলত ফটো মাৰি ভণ্টিলৈ দিব মানে মোৰ ননদক আৰু এই কাপোৰযোৰ তাইয়ে দিছে ননদে বিয়া উপহাৰ আৰু সেইটো কাৰণে আমি আহিছোঁ কিনিবলৈ তাই ছোৱালী এক্সামৰ কাৰণে অহা নাই আৰু আমাকে আহিব ক'লে আৰু আমিয়ে চইচ কৰি কিনিম বুলি আহিলোঁ আৰু তাত পচন্দ নহ'লে এতিয়া আহি গ'লোঁ চিল্কালৈ আৰু চিল্কালৈ এতিয়া চাইছোঁ কাপোৰ আৰু ইয়াতে দেখাইছে ইয়াত টচমুগা কাপোৰ পাট মুগা টচমুগা কাপোৰ সঁচাকৈ মোৰ বহুত প্ৰিয় মোৰ বহুত ভাল লাগে টচমুগা কাপোৰ চিম্পুলত থাকে যে সেইটো কাৰণে বেছি ভাল লাগে আৰু এতিয়া আহি পাই গ'লোহি ঘৰ আৰু কি ল'লোঁ কি নল'লোঁ সেয়া নেক্সট ভিডিঅ'ত হ'লেও দেখাম বাৰু আপোনালোকক আৰু এয়া দেখিছেনে মাছ আৰু এই মাছজনী আমাক দি পঠিয়াইছে ৰুবি বাপেকে মানে গুৱাহাটীৰ পৰা আৰু ইমান ধুনীয়াকৈ মাছজনী দি পঠিয়াইছে পুৰা তাজা হৈ আছে কলপাতত বান্ধি আৰু ৰুবি আহোঁতে লৈ আহিছে মাছজনী বজাৰ কৰি মেলি আহি পালোহি আপোনালোকক একো দেখাবই পৰা নাই ইমানেই মাথা বিষালে শুই দিলোঁ আৰু এইফালে এতিয়া আমাৰ ৰুবি আহি পাই গ'লহি এয়া ৰুবি আৰু ৰুবিয়ে ঘৰৰ পৰা লৈ আহিছে হাঁহ এইফালে মাছ লৈ আহিছে বিকেট মাছ ঘৰৰ পুখুৰী মাছ হয় আৰু এইফালে এতিয়া আবাই মাছ কাটি পিচ কৰিয়ে দিলে আৰু এনেকৈ ডাঙৰ মাছ আনিলে সদায় আমাৰ আবাই মাছ কাটে আৰু আবাই মানে মাছ ইমান ধুনীয়াকৈ কাটে একদম চাফাকৈ কাটে আৰু পূৰা মাছৰ পিচকেইটা বহুত ধুনীয়াকৈ উলিয়াই দিয়ে এইফালে এতিয়া হাঁহৰ মাংস পাতি ল'লোঁ আৰু এইফালে কেৰাহী পাতিছোঁ মাছ বনাবৰ কাৰণে আৰু ল'ৰাও পঢ়াই আছোঁ আৰু আহি ভাতো বনাই আছোঁ এইফালে ল'ৰা দেখিছেনে মই আহিলোঁ পাকঘৰলৈ সিও গুচি আহিলে এইফালে এতিয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল আৰু মই ডাইনিঙত কুকাৰ কেৰাহী চব উলিয়াই দিছোঁ আৰু বাচনে ভাতো বাঢ়ি দিলোঁ আৰু চবকে মাতিছোঁ এতিয়া খাবলৈ আহিব আৰু মাক কৈ দিছোঁ আপুনি চবকে ভাগ বতৰা কৰি দিয়ক আৰু এতিয়া খাওঁ চবেই একেলগে মিলিজুলি এসাঁজ আৰু আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম